Hello বন্ধু বান্ধৱীসকল কি খবৰ ওয়েলকাম টু লিকছন ভাইটি ইউটিউব চেনেল আজি আমি আহিছো এইফালে বাগান দেখিছে নহয় বাগানলৈ আহিছো মানে আমি বৰ্তমান দিচাঙৰ কাষত আছো আৰু আমাৰ দিগন্ত ভাগৰ বাৰীলৈ গৈছো মানে আজি অলপ শাক চাক আনিব লাগিব কি বুলি কয় এইবোৰ মুনা চুনা লৈ লৈছো মানে শাক আনিব লাগিব অলপ বাৰীখনলৈ মই যোৱা নাই আজি মানে চামগৈ কি কি শাক লগাইছে এই খালি আৰু মানে বান্দৰে বহুত নষ্ট কৰিছে কৈছে বাৰীখন মানে শাক চাকবোৰ পুৰা খাই দিছে বুলি কৈছে আৰু আমি গৈ আছো পুৰা বাগানৰ মাজে মাজে গৈ আছো পুৰা বাগান লগাই দিছো এখন দিচাংখন আমাৰ ওচৰতে আছে আৰু আমি এতিয়া পামগৈ আমাৰ বাইকখন সেয়াত থৈ আহিলোঁ তাৰপিছত ফিল্ড নিচিনা এখন আছে মানে এডোখৰ আৰু আমি থৈ আহিলোঁ এতিয়া আমি গৈ আছোঁ আমাৰ দিগন্ত ভাই পুৰা ব্লগ বনাই আছে আৰু এতিয়া আমি গৈ আছোঁ আৰু আপোনালোকক বাৰীখন দেখুৱাই আছোঁ আপোনালোকে ভিডিঅ'টো মানে শেষলৈকে চাই থাকক এইখন হৈছে দিগন্ত ভাগৰ বাৰী বোলে অঁ বৰ ধুনীয়া বাৰী এখন চাওক এখন ইমান সুন্দৰকৈ ই খেতি কৰিছে যিহেতু বহুত কষ্টৰে খেতি কৰিছিলে এইবোৰ কি পোক ওলাই আছে জানো চকুৱে টকুৱে সোমাইছে গোটেই এইবোৰ লাই শাক চাক লগাইছে দেখিছে নেকি ফুলিছে লাই শাকবোৰ আৰু এইফালে দেখিছে এইফালে লাই শাক লগাই থৈছে পূৰা লাই শাক আৰু এইবোৰ মাইকৰ জলকীয়া লগাই আছে দেখিছে নাই মাইকৰ জলকীয়া লগাই থৈছে মাইকৰ জলকীয়া বহুত মাইকৰ জলকীয়া কেইজোপা মাইকৰ জলকীয়া আছে 1800 মান আছে 1800 ইয়াত 1800 জোপা মাইকৰ জলকীয়া আছে চোৱা এইবোৰ ফুলিছে আৰু লাহে লাহে এইবোৰ ফুলিছে লাগিবগৈ আৰু মাইকৰ জলকীয়া 1800 মান আছে আৰু তলত চামগৈ কি লগাইছে ফ্ৰেঞ্চবিন নেকি ইয়াত ফ্ৰেঞ্চবিন কিমান আছে অঁ ফ্ৰেঞ্চবিন আধা বিঘা আছে 1 কেজি আনিছিলে মানে এইবোৰ হেৰি হৈছে এইবোৰ মানে লাগিবলৈ হৈছে ফুলিছে দেখিছে নাই চক কি ধুনীয়াকৈ বহুত কষ্টৰে খেতি কৰে বহুত কষ্ট কৰা ল'ৰা হয় দেই দিগন্ত মানে বহুত কষ্ট কৰে আমাতকৈ বহুত কষ্ট কৰে মানে এইবোৰ লগাইছে ওলকবি লগাইছে দেখিছে নাই ওলকবিবোৰ খালেই মানে এইবোৰ বান্দৰে খাই দিছে চক ইছৰাম বান্দৰে খাই দিলে দেখিছে নাই ওলকবি বহুত যিহেতু ইমান কষ্টকৈ খেতি কৰে আকৌ যদি বান্দৰে খাই দিছে বহুত বেয়া লাগিছে চক কেতিয়া বান্দৰে খাই দিছে এইবোৰ দেখিছে নাই বান্দৰে খাই দিছে খালি জলকীয়া এইবোৰ আৰু এইবোৰ ফ্ৰেঞ্চবিনবোৰ খাব মানে নাখায় এইবোৰ লাগিলে খাব চাগে ন ফ্ৰেঞ্চবিনটো এইবোৰ লাগিছে আৰু এইবোৰ লাগিছে দেখিছে নাই আৰু আপোনালোকক দিচাংখন দেখুৱাম দিচাংখন আমাৰ দিচাংখন চাব এইবোৰ কিমান ফ্ৰেঞ্চবিন দেখিছে নাই লগাই থৈছে লাগে ফ্ৰেঞ্চবিন মাজত জলকীয়া আছে নেকি দিচাংখন দেখিছে নাই আপোনালোকে এইখন দিচাংখন ইপাৰতো বহুত মানুহে খেতি কৰিছে দেখিছে নাই এইবোৰ কি লগাইছে আলু হয় নাই গৰিয়া আলু সেইবোৰ দেখিছে নাই আপোনালোকে সেইবোৰ চব গৰিয়া আলু সেইবোৰ মাঘৰ বিহুত যে আমি খাওঁ যে মিঠা আলু বুলি কওঁ যে সেইবোৰ লগাইছে সেইবোৰ গোটেই লাইনকৈ দেখিছে নাই খালি দেই এখন দিচাংখন ইপাৰত লগাইছে এইফালে ওলকবি দেখিছে নাই এইবোৰ চক ওলকবি এইখিনি তহঁতৰ নেকি এইখিনি চক ওলকবি চক দেখিছে নাই ওলকবি মই এটা কেঁচাকৈ খাম ওলকবি দেই এইটো চক এইটো খাম ভাল দিলে এইটো খাম মজা লাগে মানে কেঁচাকৈ খাই বহুত মজা লাগে যিহেতু একো ভিটামিন মানে কেমিকেল নিদিয়ে ন কেমিকেল একো নিদিয়ে ন সাৰ চাৰ একো নিদিয়ে সাৰ নিদিয়াকৈ যিহেতু লোকেল হয় লোকেলত আমি এনেকৈ খালেও একো নহয় কেঁচাকৈ খালেও একো নহয় খাই মজা লাগেতো কি আলু এনেকুৱা আলু এইবোৰ চক আলু ইয়াত লগাই থৈছে ইয়াত আলু লাগি আছে ইয়াত আলু লগাইছে খাব দেখিছে নাই এতিয়া আলু এইখিনি ভালি পিনে পূৰা কাটি আছে এনেকৈ কাটিওক চাওক আপোনালোকে এনেকৈ কাটিব লাগিব দেখিছে নহয় চবেই নাজানে খালি এই চিষ্টেমটো নীলাক্ষী হ'লেও লৈ যাব লাগিব অলপ ন এই চিষ্টেমটো চবেই নাজানে আকৌ কাটিবলৈ খেতিয়ককেইটাই জানে
মই এইটো গুচাই ল'লোঁ, মুখে গুচাই ল'লোঁ, মই এতিয়া খাম। এইটো দেখিলে নহয়, মই গুচাই পিনে এতিয়া খাবলৈ লৈছোঁ। আৰু এইফালে দিগন্তে কবি পূৰা গুচাই আছে, মানে গুচাই আছে নহয়, এইবোৰ কাটি আছে মানে পাতবোৰ অলপ অলপ কাটি দিছে। আৰু এইফালে দেখিছে নাই, মই এতিয়া এইটো গুচাই দিলোঁ, এতিয়া এইটো খাম। লোকেল যিহেতু একো মানে সাৰ চাৰ দিয়া নাই, অকল আমাৰ গোবৰ চোবৰ দি এইবোৰ আমাৰ ঘৰতে যিবোৰ সাৰ পায় সেইবোৰকে দি পিনে খেতি কৰিছে বেচেৰা, বহুত কষ্টৰে খেতি কৰি। আৰু আমি এতিয়া মই এইটো খাম, মানে কেনেকুৱা লাগে খাই চাম। মজা লাগে। আৰু এইফালে দেখিছে নহয়, এইফালে পূৰা ধুনীয়া লগাই থৈছে, এইফালে চাওক অতি ধুনীয়া। এইবোৰ আমি মাংসৰ লগত যে দিওঁ যে, ধুনীয়া দেখিছে নাই, ধুনীয়া কিমানখিনি লগাই থৈছে ধুনীয়া। আৰু এইটো ভেটিটোত দি থৈছে, এইটো ওলাই আছে লাহে লাহে। আৰু সেইটো ভেটিটো দি থৈছে, 3টা ভেটি পূৰা ধুনীয়া পূৰা লগাই থৈছে দেখিছেনে। আপোনালোকে নিশ্চয় দেখিলে দিগন্তৰ মানে বাৰীখন, আৰু এইফালে এইবোৰ গোটেই শাকেই শাক, আৰু ইপাৰতো বহুত শাক লগাই আছে, আপোনালোকক দেখালোঁ। আৰু এইফালে দেখিছেনে জলকীয়া বহুত 700 জলকীয়া লগাইছে, আৰু ফ্ৰেঞ্চবিনো বহুতখিনি আছে। আৰু বহুত কষ্ট কৰি মানে ৰুইছিলে আৰু খেতি কৰিছিলে। আৰু ওলকবিও লগাইছিলে, ওলকবিখিনি গোটেই বান্দৰে খাই দিলে, আৰু তলৰখিনি আছে মানে তলৰখিনি পূৰা ঘৰলৈ নিবলৈ অলপ উঘালি লৈছে। আৰু আপোনালোকৰ ভিডিঅ'টো ইমানেই, আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এই দিগন্ত ভাইৰ কাৰণে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই, বহুত কষ্ট কৰিছে, যিহেতু এই খেতিয়ক হয়। নৈৰ কাষত আহি বহুত হাবি চাবিবোৰ একদম প্ৰথমবাৰ পৰা চাওক ভাবি চাওক, এটা খেতিয়কে কিমান কষ্ট কৰিব লগা হয়। এই ইমান কষ্ট কৰি যদি খেতিখিনি কৰিছে, যদি আকৌ বান্দৰে খাই দিছে, অল্পখিনি কষ্ট হয় নি চাওক। আৰু ইয়াৰ কাৰণে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। জয় অসম।